নমস্কাৰ বন্ধুসকল, সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি নতুন ভিডিঅ'। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কি হল? কিয় কান্দিছা? কান্দিলে তোমাক বহুত ধুনীয়া লাগে দেই। আমাৰ মাইনাহঁতে মেজি বনাইছে। মাইনা কি বনাইছা? কাইলৈ কোনে জ্বলাব?
হা মাইনা আমি মানে কোন কোন মজা ইমান ধুনীয়াকৈ বনাইছে ইহঁতি প্ৰত্যেকবাৰে ইহঁতি বনাই এখনো মিলাহঁতৰ এই মাছ দিব মন্দিৰলৈ আকৌ আহিবি মৰম যাচিবি অকল ভাঙি নাচি চাকৰিও বজাই দি আহিবি দে কুন্দিৰ শপত নহাকৈ তই নাথাকিবি দে আহিবি দে কুন্দিৰ শপত নহাকৈ এফালে ঘূৰা কৃষ্ণকৰ হাতটো জোৰ কৰা হাত জোৰ কৰা বেটা
ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব দেই।